তুমি মোক এতিয়া 3 নম্বৰটো কৰি দিয়া 3 নম্বৰটো আছে 4800 এতিয়া 4800টোৰ তুমি আগৰ সংখ্যা আৰু পাছৰ সংখ্যাটো মোক লিখি দিয়া প্ৰথমে আগৰ সংখ্যাটো লিখা গুড ভেৰি গুড এতিয়া পিছৰ সংখ্যাটো লিখা কিমান লিখিলা এইটো 5901 লিখিছা শুদ্ধ হৈছে জানো এইটো নাই হোৱা 4800 হ'লে কিমান হয় 4801 হয়নে নহয় 800 আছে 4801 হ'ব 4801 4801